হয়, মই আজি জুবিন গাৰ্গৰ ওপৰত এখন এজাহাৰ দিব আহিছোঁ। আমি শিল্পী সত্তাক শ্ৰদ্ধা কৰোঁ। জুবিন গাৰ্গ অসমীয়া আৰু অসমৰ হাৰ্থ আছিলে। তেওঁক সন্মান কৰোঁ, তেওঁৰ গানো আমি বহুত ভাল পাওঁ। কিন্তু সেই তেনেদৰে চাবলৈ গ'লে তেওঁ কালি ভাৰত ৰত্নৰ দৰে এটা সন্মানক তেওঁৰ যি অশ্লীল মন্তব্যৰে আমি বিভিন্ন মাধ্যমত দেখা পালোঁ বা তেওঁৰ ভিডিঅ'টো চাইছোঁ, সেইটো আমি সহ্য কৰিব পৰা নাই। কাৰণ জুবিন গাৰ্গ যদি হাৰ্থব হয়, আমাৰ মাননীয় ভূপেন হাজৰিকা আমাৰ অসমীয়া জীৱনৰ আয়ুস ৰেখা। সেইটো জুবিন গাৰ্গৰ এই মন্তব্যটোৰ কাৰণে তেওঁক আমি গৰিহণা দিছোঁ। হয়, আমি তেওঁৰ ওপৰত এজাহাৰ এখন দিছোঁ। কাৰণ ভূপেন হাজৰিকাই তেতিয়াই গাইছিলে, আকাশীন গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ, নিষ্ঠুৰ জীৱনৰ বিচাৰিছোঁ মাথো এশাৰী মাত। তেওঁ এশাৰী মাত বিচাৰিছিলে, মানুহৰ মাত। কিন্তু সেইটো আজি জুবিন গাৰ্গে যিদৰে অশ্লীল মন্তব্য কৰিলে আৰু সঘনাই তেওঁ যি পেপাৰে পত্ৰই বা বিহু মঞ্চতে যিবোৰ অশ্লীল অমাৰ্জিত শব্দ ব্যৱহাৰ কৰিছে, সেইকাৰণে তেওঁক গৰিহণা দিছোঁ। তেওঁক এইটো নকওঁ যে তেওঁক আমি শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। তেওঁ অসমৰ এজন মহান শিল্পী। এনে বক্তব্য আমি তেওঁৰ পৰা শুভা